হাই বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি মই বনাব লৈছোঁ লাও ৰাগ ভাজি, তাকো দৈ দি। তো আহক এতিয়া পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লাও ৰাগখিনি ভালকৈ ধুই চফা কৰি এনেকৈ কাটি লৈছোঁ। অকণমান বেঙেনা লৈছোঁ, আদা নহৰু পেষ্ট, জলকীয়া আৰু অলপমান দৈ, যিখিনি মই ব্যৱহাৰ কৰিম সেইখিনি, আৰু ইয়াক ভালকৈ চামুচেৰে ফেটি পনীয়া কৰি লৈছোঁ। কেৰাহীটো গৰম হ'ব দি তাত এড কৰিছোঁ মিঠাতেল, আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই ইয়াত দিছোঁ জলকীয়া, বেঙেনাখিনি অকণমান মই ফ্ৰাই কৰি তাত যিখিনি লাও ৰাগ কাটি থৈছিলোঁ সেইখিনি, আৰু এতিয়া ইয়াক ভালকৈ লৰাই ইয়াত মই এড কৰিম সোৱাদ অনুসৰি নিমখ, হালধি। এতিয়া এইখিনি ভালকৈ লৰাই মই ইয়াত দিম জিৰা গুড়ি অকণমান আৰু ধনিয়া গুড়ি অকণমান। তাৰপিছত সেইখিনি আকৌ ভালকৈ মিক্স কৰি দিম। তাৰপিছতে মই দিম যিখিনি আদা নহৰুৰ পেষ্ট আছিল সেইখিনি। এতিয়া আদা নহৰুৰ পেষ্টখিনি দিয়া হোৱাৰ পিছত মই ইয়াক ভালকৈ লৰাই এতিয়া ইয়াত এড কৰিম ফেটি থোৱা দৈখিনি, আৰু ইয়াক ভালকৈ মিক্স কৰি ভাজি ইয়াত মই ঢাকনিখন ধুনীয়াকৈ লগাই দিম। আৰু এতিয়া চাওক, এই ঢাকনিখন গুচোৱাৰ পিছত এইটো ভালকৈ ফ্ৰাই হৈ গ'ল, আৰু এতিয়া মই ইয়াত দিম অকণমান পানী যাতে এইখিনি ভালকৈ সিজি উঠে। লাও ৰাগ আপোনালোকে কঁঠালৰ গুটি, দাইল, নানান ধৰণে বনাই খাব পাৰে। মই আজি এনেকৈ দৈৰে বনালোঁ। এতিয়া মই আকৌ ঢাকনিখন লগাই দিলোঁ, ইয়াক ভালকৈ সিজিব। আৰু এতিয়া চাওক, এইখিনি ভালকৈ সিজি উঠিলে, আৰু ইয়াক অকণমান আপোনালোকে শুকানকৈ ৰাখিব পাৰে। মই তেনেকৈ ৰাখিলোঁ, আৰু এয়া চাওক আমাৰ ৰেচিপি আজি হৈ গ'ল। খাবলৈ বহুতেই টেষ্টি হৈছিল। তো আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব আৰু জনাব।